Hi friends, welcome back to my channel. আপোনালোকক পুনৰ এটা ভিডিঅ'লৈ স্বাগতম জনাইছো। মোৰ নাম সানেদুল, আপোনালোকে দেখি আছে টেকনিক্যাল সানেদুল যে ইউটিউব চেনেল। তো আজিৰ ভিডিঅ'টো হ'বলৈ গৈ আছে এটা ইন্টাৰেষ্টিং ভিডিঅ' কিয়নো আমি সকলোৱে এন্ড্ৰইড ফোন চলাও। এই এন্ড্ৰইড ফোন চলোৱাৰ সময়তে মোৰ বা আপোনাৰ সদায় ভুলতে কিবা এটা কাৰণত মোবাইলৰ পৰা ফটোবোৰ ডিলিট হৈ যায়। তেনেহ'লে মই আফসোস কৰি থাকো যে মই এই ফটোবোৰ কেনেকৈ পাব। মোক বহুতো বন্ধু বান্ধৱী মোক এই কথাটো মোৰ পৰা জানিব বিচাৰিছিল। সেইবাবে আজিৰ এই ভিডিঅ'টো তো বন্ধু বান্ধৱীসকল আপোনালোকে ভিডিঅ'টো একেলগে চাই থাকক। Let's go now start. আপোনাৰ মোবাইলত যিবোৰ ফটো ডিলিট হৈছে সেই ফটোবোৰ যদি আপুনি আকৌ ঘূৰাই পাব বিচাৰিছে তেন্তে আপোনালোকে আপোনাৰ প্লে ষ্ট'ৰ বা এপ ষ্ট'ৰ পৰা আপোনাৰ এপ্লিকেশ্যন ডাউনলোড কৰিব লাগিব। এই এপ্লিকেশ্যনটো ডাউনলোড কৰাৰ বাবে আপুনি প্লে ষ্ট'ৰ বা এপ ষ্ট'ৰত যাব লাগিব। যাই আপুনি প্লে ষ্ট'ৰ বা এপ ষ্ট'ৰৰ চাৰ্চত ক্লিক কৰিব। চাৰ্চত ক্লিক কৰাৰ পিছত আপুনি চাৰ্চ কৰিব ফটো ৰিকভাৰী চাৰ্চ কৰাৰ পিছত আপুনি এই এপ্লিকেশ্যনটো পাইব। আপুনি এই এপ্লিকেশ্যনটো পোৱাৰ পিছত আপুনি এই এপ্লিকেশ্যনটো ইনষ্টল কৰি দিব। মই আগতে ইনষ্টল কৰি ৰাখিছো, সেইবাবে মই ডাইৰেক্টলি মোৰ প্ৰফাইলত পৰা দেখাম। তো বন্ধুসকল আপুনি মোৰ এপ্লিকেশ্যনত আহি পাইছো আৰু এপ্লিকেশ্যনটো ক্লিক কৰাৰ পিছত মোৰ ডাইৰেক্ট পেজ ওপেন হৈছে। কিন্তু আপোনালোকে নতুন ডাইৰেক্ট পেজ ওপেন নহ'ব। আপোনালোকে প্ৰথমতে কি কৰিব লাগিব, 2-3টা এলাও কৰিব আহিব। আপোনাৰ ফটো এলাও, লোকেশ্যন বা 2-3টা এলাও আহিব। এলাও কৰা দিয়াৰ পিছত আপুনি এই ফটোবোৰ চাৰ্চিং হৈ থাকিব। মই মোবাইলত দেখুৱাই দি আছো। তো এই চাৰ্চিং হৈ লাহে আপুনি কি হ'ব, আপোনাৰ মোবাইলত থকা যিমানখিনি ফটো ডিলিট হৈছিল আপুনি সকলোখিনি ফটো এই এপ্লিকেশ্যনটোৰ জৰিয়তে পাব। কেৱল ডিলিট হোৱা কেইটাই নহয়, লগতে আপুনি ভাবিব পাৰে যে আপোনাৰ মোবাইলত যিকেইটা ফটো আছে সেইকেইটা ফটো আপুনি এই এপ্লিকেশ্যনটোত শ্ব' কৰিব। তাৰ কাৰণে বেয়া নাপাব। তো সেইবাবে আপুনি ইয়াত চাওক মোৰ কিমান ফটো ইয়াত আহিছে। বহুত মই শেষত চালো যে 5000 মান আছে। তো সেইবাবে মোৰ যিবিলাক লাগতিয়াল ফটো সেই ফটোখিনি মই কি কৰিছো, মোৰ গ্যালাৰীত সেভ কৰি ৰাখিছো। তো আপুনি যদি গ্যালাৰীত সেভ কৰিব বিচাৰে তেন্তে আপুনি 3 ডট মেনুত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপুনি ফাইল ট্ৰান্সফাৰ এই অপশ্যনটোত ক্লিক কৰি দিয়াৰ পিছত আপুনি ডাউনলোডিং হৈ এটা নটিফিকেশ্যন আহিব আৰু নটিফিকেশ্যনৰ লগে লগে আপুনি আপোনাৰ গ্যালাৰীত গৈ সেই ফটোটো পাই যাব। তো বন্ধুসকল আজিৰ এই এপ্লিকেশ্যনটো আপোনাৰ কাছে কেনেকুৱা লাগিল কমেন্ট কৰি জনাব। আৰু আজিৰ ভিডিঅ'টো যদি আপোনাৰ ভাল লাগিছে তেন্তে আপুনি এতিয়া লাইক কৰিবলৈ নাপাহৰিব। আৰু এই কথাটো যদি আপোনাৰ বন্ধু বান্ধৱীসকলে যদি আপুনি ভাবে যে নাজানে তেনেহ'লে আপুনি বন্ধু বান্ধৱীলৈ এই কথাটো শ্বেয়াৰ কৰিব। আৰু লগতে এটা কথা হ'ল যে যদি আপুনি এনেধৰণৰ ভিডিঅ' সদায় পাব বিচাৰে তেন্তে এতিয়া আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ওচৰত থকা বেল আইকনটো অল কৰি ৰাখি দিব। তো আহক আজিৰ ভিডিঅ' আমি এইখিনিতে সামৰণি মাৰিছো। আকৌ এটা ভিডিঅ'ত লগ পাম বুলি আশা ৰাখি